নমস্কাৰ বন্ধুসকল, আজি আমি শনিৰ দ্বাৰা সৃষ্টি হোৱা এবিধ যোগ, যাৰ নাম সচ যোগ, সচ মহাপুৰুষ যোগ বুলি কয়। এইটো পঞ্চ মহাপুৰুষ যোগৰ ভিতৰত এক অন্যতম, আৰু এই বিষয়ে আমি আজি অলপ আলোচনা কৰিম। প্ৰকৃততে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে শনি ন্যায়প্ৰিয় গ্ৰহ বুলি কৈছে। শনিয়ে সদায় আমাৰ সৌৰজগতত একমাত্ৰ এটাই গ্ৰহ হৈছে, 9টা গ্ৰহৰ ভিতৰত এটাই গ্ৰহ হৈছে যি শনি গ্ৰহ। সি মানুহক সদায় কৰ্মৰ অনুযায়ীহে ফল প্ৰদান কৰে। আপুনি যদি আজি ভাল কৰ্ম কৰিছে তেনেহ'লে আপুনি শনিৰ কাৰণে ভয় খাব নালাগে। আপোনাৰ যদি কৰ্ম বেয়া আছে, আপুনি যদি 2 নম্বৰী কৰি পেলাই পইচা উপাৰ্জন কৰে, তেনেহ'লে আপুনি ধৰি লওক শনিয়ে কিবা নহয় কিবা প্ৰকাৰে আপোনাৰ সেই কৰ্মৰ ফল এদিন নহয় এদিন প্ৰদান কৰিব। আজি এই শনিৰ যিটো যোগ, সচ যোগ, এই বিষয়ে আমি অলপ কওঁ। যেতিয়া আমাৰ লগ্নত শনি থাকে, লগ্ন চতুৰ্থ স্থান, সপ্তম স্থান আৰু দশম স্থান, এইকেইটা স্থানত যদি শনি থাকে তেতিয়াহ'লে সচ মহাপুৰুষ যোগ সৃষ্টি হয়। কিন্তু এইকেইটা স্থানত অকল শনি থাকিলেই নহ'ব, আৰু ইয়াৰ ক্ষেত্ৰত আৰু এটা কথা কৈছে যে যদিহে মকৰ ৰাশি আৰু কুম্ভ ৰাশিত যদি শনি থাকে, যদি লগ্ন চতুৰ্থ স্থান, সপ্তম স্থান আৰু দশম স্থানত যদি কিবা কাৰণত কুম্ভ ৰাশি আৰু মকৰ ৰাশি পৰে, তেতিয়াহে এই সচ মহাপুৰুষ যোগ সৃষ্টি হ'ব। আৰু এই যুগত জন্ম হোৱা ব্যক্তিসকল সদায় ন্যায়প্ৰিয় হয়। আমাৰ ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মকুণ্ডলীত এই সচ মহাপুৰুষ যোগ আছিলে, আৰু আমি তেওঁৰ ব্যক্তিত্বৰ বিষয়ে আমি সকলোৱে জানো। তেখেত কিমান সৎ আৰু নিষ্ঠাৱান ব্যক্তি আছিলে, আমি এই বিষয়ে আমি সকলোৱে জানো। গতিকে এই সচ মহাপুৰুষ যোগ যিটো হয়, এই যুগত জন্ম হোৱা ব্যক্তিসকল সদায় ন্যায়প্ৰিয় হয়, লগতে মাতৃভক্ত হয়। তেওঁ মাকৰ প্ৰতি বহুত মৰম চেনেহ থাকে, সত্যবাদী হয়। ইয়াৰ লগতে আৰু কিছুমান এই শনি যিটো থাকে, শনিৰ কাৰণে আপোনাৰ চাইক'লজিকেল পাৱাৰ বৃদ্ধি হয়। যিবিলাক মানুহৰ এই যোগ থাকে, তেওঁলোকৰ মনোবৈজ্ঞানিক শক্তিবিলাক বহুত বেছি হয়। তেওঁলোকে মানুহক স্কেন কৰিব পৰা শক্তিটো থাকে। যিকোনো প্ৰকাৰে তেওঁ চকুৰ আগত যদি কোনোবাই ফাঁকিও দিয়ে, সেই ফাঁকি দিয়া কথাবিলাক তেওঁ গম পাই যায় যে এইজন মানুহে মোক ফাঁকি দিছে, এইজন মানুহ বেয়া ভাল, এই গোটেই বিষয়বস্তুবিলাক শনিয়ে প্ৰদান কৰি থাকে। আৰু তেওঁলোকৰ এক উচ্চ চিন্তা কৰিব পৰা শক্তি থাকে। আমি যে কওঁ এই ল'ৰাজনৰ চিন্তা শক্তিবিলাক বহুত ভাল দেই, তেওঁ উচ্চ চিন্তা কৰিব পাৰে। এই যিটো উচ্চ চিন্তা কৰিব পৰা শক্তি, সেই শক্তিটো প্ৰদান কৰে শনিয়ে। মানুহক উচ্চ চিন্তা দিব, জ্ঞান প্ৰদান কৰিব, ভাল এটা ভাল শনি থাকিলে এইবিলাক আমাৰ লক্ষণ দেখিবলৈ পোৱা যায়। গতিকে শনি এইটো সচ মহাপুৰুষ যুগৰ, ইয়াৰ লগতে যদি সচ মহাপুৰুষ যুগ থাকে, সেইবিলাক ব্যক্তি আমি পুলিচ অফিচাৰ, মেজিষ্ট্ৰেট হ'ব পাৰে, বা আইনৰ লগত জড়িত যিবিলাক উকিল আছে, এডভকেট, সেইসকলৰ লগত জড়িত যিবিলাক কাম থাকে, সেইটো লাইনত তেওঁলোক আগবঢ়া হ'ব পাৰে। গতিকে এই শনিৰ যিটো সচ মহাপুৰুষ যুগ, এটা বহুত আটাইতকৈ ভাল যুগ বুলি ক'ব লাগিব, এটা ভাল যুগ। কিন্তু যদি শনি কিবা কাৰণত বেয়া হৈ থাকে তেনেহ'লে তেতিয়াবিলাক সেইবিলাক মানুহৰ কি হৈ থাকে, মানুহবিলাক বহুত সন্দেহবাদী হৈ থাকে। মানুহবিলাক পদে কিছুমান মানুহক বৰ সন্দেহ কৰিবলৈ আৰম্ভ কৰে, অন্ধবিশ্বাসী হয়, অন্ধবিশ্বাস ধৰিবলৈ আৰম্ভ কৰে। কিছুমান মাইণ্ডত কিছুমান ভুল ধাৰণা বিচাৰ বিবেচনাই তেওঁলোকক ক্ৰিয়া কৰি থাকে। সেইটোৱে মানুহক বিশেষকৈ বেছিকৈ ক্ষতি কৰে। সমাজখনত যদি আমি সুস্থভাৱে চলিব লাগে, তেনেহ'লে সেই যিবিলাক অপসংস্কৃতি, যিবিলাক অন্ধবিশ্বাস আছে, সন্দেহবাদী চিন্তা, এইবিলাক অলপ আঁতৰাই থাকিব লাগে। আৰু সেই শনি বেয়া হোৱাৰ ফলত যিবিলাক মানুহৰ বৈবাহিক জীৱনত যিবিলাক অশান্তি দেখিবলৈ পায়, এই বেছিভাগ সেই সন্দেহৰ ফলত সৃষ্টি হয়। শনি খুব বেয়া শনি থকা মানুহবিলাক খুব সন্দেহ সৃষ্টি হয়, সন্দেহ কৰে। মানুহৰ চিন্তা চৰ্চাবিলাক খুব অলপ বেলেগ ধৰণে লৈ যায়। আৰু ইয়াৰ লগতে যিটো শনি যদি বেয়া হৈ থাকে, তেওঁলোকৰ নাৰ্ভৰ প্ৰব্লেম, গেছৰ সমস্যা, এইবিলাক সমস্যা তেওঁলোকৰ ওপৰত দেখা দি থাকে। হেল্থৰ লগত জড়িত যিবিলাক প্ৰব্লেম, এইবিলাক আমাক দেখা দি থাকে শনিৰ কাৰণে। গতিকে শনি ভাল কৰিবৰ কাৰণে হৈছে আপোনালোকৰ আটাইতকৈ ভাল প্ৰতিকাৰ বুলি ক'ব লাগিব, যিটো হৈছে সদায় ন্যায় পথত থাকক আৰু সদায় সত্য পথত চলিবলৈ শিকিব লাগে। কাকো অন্যায় কৰি পেলাই চলিব নালাগে, আৰু অন্যায় কৰি নচলা ব্যক্তিসকলৰ লগত শনিদেৱৰ কৃপা দৃষ্টি সদায় থাকে। আজিলৈ এইখিনি আছিলে, আৰু আপোনালোকৰ যদি কিবা এই বিষয়টোত কিবা যদি সুধিবলগীয়া থাকে
কমেণ্ট বক্সত নিশ্চয় কৰিব পাৰে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।